গোট খালে আজি আঘোণ মাহ পতাত এইটো বিষয়ে আপুনি কি ক'ব? চাওক, এই ক্ষেত্ৰত মই আমাৰ পূৰ্বপুৰুষসকলক মই ধন্যবাদ জ্ঞাপন কৰিম, যিসকলে আমাৰ এই চামগাঁৱৰ ৰজাপথাৰ চামগাঁৱৰ যিখিনি মাটি জংঘল হৈ আছিল, সেই জংঘল জুৰি পেলাই আমাৰ পূৰ্বপুৰুষসকলে যিখিনি আমাক দি গ'ল, সেই মাটিখিনি তেওঁলোকে দি যোৱাৰ কাৰণে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিম। কিয়নো তেওঁলোকৰ এই দূৰদৰ্শিতাৰ কাৰণে আজি আমি তেওঁলোকৰ ফলটো উপভোগ কৰিব পাৰিছোঁ। তো আজি আমাৰ চামগাঁৱৰ প্ৰায় 200 ঘৰ মানুহে একেলগে আহি ধান কাটিছে প্ৰায় 16.5 বিঘা মাটিত। আৰু এই কাৰ্যসূচী আমাৰ পূৰ্বৰ প্ৰায় 6-7 বছৰৰ পৰা ধাৰাবাহিকভাৱে আমি কৰি আহিছোঁ। আৰু যিহেতু আমি ইয়াত একলগ হোৱাৰ সময়তে আমি ধুনীয়াকৈ গান বাজনা কৰি লগতে আমাৰ প্ৰীতি ভোজ থাকে আৰু সেইখিনিয়ে কৰোঁ। লগতে আমাৰ এইখিনি যেতিয়া ধানখিনি কাটি কৰি হ'ব, আমাৰ ৰাইজে একেলগে মিলি পেলাই আমি এদিন প্ৰীতি ভোজ খাওঁ, অৰ্থাৎ মাঘৰ বিহু উপলক্ষে আমি যিখিনি ভোজ তৈয়াৰ কৰা হয় সেইখিনি কৰোঁ। লগতে আৰু এই ধানৰ পৰা যিখিনি অৰ্থ সংগ্ৰহ হয় বিক্ৰী কৰি পেলাই এই গাঁৱৰ মহিলাসকলকে ধৰি পেলাই গাঁৱত যিমানবোৰ উন্নয়নমূলক কাম আমি সামৰ্থ্য অনুযায়ী কৰিব পাৰোঁ, এইখিনি টকা পইচাৰ যোগেদি আমি কৰা হয়। আৰু এনেধৰণৰ আমি সকলোৱে যদি এদিন নহয় এদিন যেতিয়া গাঁওখনৰ বছৰৰ মূৰত যদি আমি একলগ হৈ পেলাই এনেধৰণৰ সুন্দৰ এটা মুহূৰ্ত অতিবাহিত কৰিব পাৰোঁ, সেই একতা এনাজৰিত আৰু ভাতৃত্ববোধটো আমাৰ মাজত জীয়াই থাকে বুলি আমি অনুভৱ কৰোঁ। তো সেইটো কাৰণে আমাৰ এই কাৰ্যসূচী ধাৰাবাহিকভাৱে কৰি থকা হৈছে। যিহেতু আজি চামগাঁও প্ৰায় 4-5 বছৰ আগতে আপোনাক লগ পাইছিলোঁ, হয় নে নহয়? তেতিয়া আহিছোঁ, আহি পেলাই তেতিয়া মানে নতুন আছিলোঁ, ভালকে চিনাকি হোৱা নাছিলে। এতিয়া আকৌ আহিছোঁ, কিন্তু আঘোণ মাহৰ পথাৰত অকল ধান কাটিবলৈ আহিছোঁ, সহযোগ কৰিবলৈ আহিছোঁ, কেমেৰাত বন্দী হৈ নিবলৈ আহিছোঁ। এতিয়া আপোনালোকৰ লগ পালোঁ 4.5 বছৰ পাছত, এতিয়া আপুনি এইটো বিষয়ে কি ক'ব? চাওক, আপুনি আহিছে হোজাই জিলা ভালুকমাৰি পাইছে ন? হোজাই জিলা ভালুকমাৰিৰ পৰা আপুনি আহিছে। আৰু আপুনি গম পাইছে যে ৰজাপথাৰ চামগাঁৱত প্ৰতি বছৰে ৰাইজে খেতি কৰে। আৰু খেতি আপোনালোকে প্ৰচাৰ মাধ্যমত অৰ্থাৎ ছ'চিয়েল মিডিয়াৰ যোগেদি পাই থাকে। আৰু এইবাৰো আপোনালোকে খবৰ কৰিলে যে ধান কটা কেতিয়া হ'ব আপোনালোকৰ ৰাইজৰ। তো সেই কথাখিনি আপোনালোকে সুধিছিলে মোক, মই ক'লোঁ যে শুকুৰবাৰে হ'ব। আৰু সেয়েহে আপোনালোকে উপস্থিত হৈছে। উপস্থিত হৈ এই ধান কটাৰ দৃশ্য পুৰুষ মহিলাৰ সমাহাৰে বা যুৱক যুৱতীয়ে যি ধান কাটি আছে আমাৰ এতিয়া পথাৰত, এই দৃশ্য গ্ৰহণ কৰি পেলাই বা দৃশ্য উপভোগ কৰি পেলাই আপোনালোকে প্ৰচাৰ যোগেদি অসমৰ ৰাইজক জনাবলৈ ধৰিছে। আৰু ৰাইজে হয়তো অসমৰ ৰাইজে এই দৃশ্য দেখি খুবেই ভাল পাব, কিয়নো বৰ্তমান সময়ত আমাৰ ক'বলৈ গ'লে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ হাতৰ পৰা মাটি নাইকিয়া হৈ গৈছে ক্ৰমান্বয়ে। আৰু এই মাটি নাইকিয়া সময়ত 16 বিঘা মাটিত ৰাইজে খেতি কৰা এটা বিৰল দৃশ্য উপভোগ কৰিবলৈ পোৱা একদম ক'বলৈ গ'লে নাইকিয়া হৈ গৈছে। তো সেইটো কাৰণে হয়তো অসমৰ ৰাইজে মই ভাল পাব বুলি অনুভৱ কৰিছোঁ। আৰু আপুনি অহাৰ কাৰণে বা আমাৰ এই যি দৃশ্য গ্ৰহণ কৰি পেলাই অসমৰ ৰাইজক জনাবলৈ কাৰণে প্ৰচাৰ প্ৰসাৰ কৰিবলৈ কাৰণে যিখিনি সুবিধা লৈছে বা আমাক উপভোগ কৰালে, তাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, কিয়নো আপোনাৰ লগত চিনাকি হৈছিলে 4-5 বছৰ আগত, হয়। এতিয়া আপোনালোকৰ ইয়াত কিমান মানে পৰিয়াল বা কিমান মানে একেলগে আজি মানে ধান কাটিব? চাওক, আমাৰ 180 ঘৰ মানুহ আছে, তাৰ পৰা এতিয়া ভাগ হৈ অলপত বাঢ়িছে, মানে 200 ঘৰ আমি ধৰিছোঁ। কিন্তু ইয়াত 160ৰ পৰা প্ৰায় মানে 200 নাপাবগৈ, কিন্তু 160ৰ ওপৰত মানুহ আজি ইয়াতে ধান কাটি আছে। আৰু দেখা পাইছে গান চান লগাই আছে। আৰু এতিয়া আমি সকলোৱে যি পাতল আহাৰ গ্ৰহণ কৰিম সেয়া দৃশ্য আপোনালোকে দেখা পাব। মুঠতে এই এনাজৰী সদায় আমাৰ থাকক, এই স্মৃতি এনাজৰী সদায় থাকক। সকলো মানে যিমান জ্যেষ্ঠ কনিষ্ঠ মানে আছে আমাৰ গাঁৱত, সকলোৱে যাতে ভাতৃত্ববোধেৰে আমি একেলগে সদায় আগবাঢ়ি যাবলৈ পাৰোঁ, এয়াই আমি কামনা কৰিছোঁ।